হেল্ল' নমস্কাৰ সকলোকে। মই ধৰিত্ৰী কৌৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছানডে, দিনটো ঘৰতে থাকি বহুত আমনি লাগিলে, সেইবাবে ওলাই গ'লোঁ চিনেমা চাবলৈ বুলি। মই আহি পালোঁহি এয়া শিৱসাগৰ ভটিয়াপাৰত থকা ভাস্কৰজ্যোতি চিনেমা হল। বহুতেই মানুহ বেছি হৈছিলে, ভিতৰতে এয়া গেটৰ বাহিৰতো আৰু আছে, আৰু হলৰ ভিতৰতো বহুত মানুহ আছে অলৰেডি। বহুত ভিৰ হৈছিলে আৰু বহুত দেৰি ৰখি থাকিব লগা হৈছিলে। আপোনালোকে বাৰু ৰঘুপতি চালেনে জনাবচোন। মই আজি ৰঘুপতি চাবলৈকে আহিছোঁ। ভিতৰত সোমালোঁ, চাওক ভিতৰতো কিমান লাইন পাতিব লগা হৈছে। মানুহ মানে বহুতেই হৈছে, লাইনৰ ওপৰত লাইন পাতিব লগা হৈছে। কঁকাল চকাল বহুত বিষাই গৈছিলে। লাষ্টত পালোঁ আৰু চাবলৈ। আপোনালোকলৈ বুলি গানটোকে অকণমান ৰেকৰ্ডিং কৰিছিলোঁ। বহুত ভাল লাগিছিলে চিনেমাখন চাই, প্ৰতিটো কথাই গুৰুত্বপূৰ্ণ আছিলে চিনেমাখনত। মোৰ বহুত ভাল লাগিলে চাই, দুখো লাগিছিলে, অকণমান কান্দিছিলোঁ হলৰ ভিতৰত মানে ভাল লাগিছিলে চাই। আপোনালোকে চালে নাই ক'ব দেই। ফাইনেলি চাই হৈ গ'ল, এয়া ওলাই আহিছোঁ আৰু ওলাই আহিব টাইমতে এনেকুৱা ডাঙৰ বৰষুণ দিছে। বতৰটো যে কি হৈছে নহয়,